মই বন্দনাৰ আপোনাৰ সকলোকে পুনৰবাৰলৈ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিবি লাইফষ্টাইললৈ যেহেতুকে ফেষ্টিভ সিজন আৰম্ভ হৈ গৈছে আৰু সকলোতে সেল লাগি গৈছে তো সেইবাবে আজি মই আপোনালোকৰ ওচৰলৈ এটা পাৰ্পল হোল ভিডিঅ' লৈ আহিছোঁ আচলতে বস্তুখিনি অৰ্ডাৰ কৰা মোৰ কেইবাদিনো হৈছে কিন্তু মই দেখুৱাব পৰা নাছিলোঁ তো আজি ভাবিলোঁ আপোনালোকক মই মোৰ পাৰ্পল হোল ভিডিঅ'টো দেখুৱাম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কোনোবা নতুনকৈ যদি মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া বলক মইনো কি অৰ্ডাৰ কৰিছোঁ সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব প্ৰথম অৰ্ডাৰটো হৈছে এইটো এছকিউৰ এটা ফাউণ্ডেশ্যন হয় এইটো মই লৈছিলোঁ এটা ফাউণ্ডেশ্যন এছকিউৰ ষ্টে কুৱেৰিটি লিকুইড ফাউণ্ডেশ্যন ইনৰিচ উইথ ভিটামিন ই এই ফাউণ্ডেশ্যনটো মই নতুনকৈ লৈছোঁ মই ইউজ কৰিছোঁ দুদিনমান খুব ভাল হয় ফাউণ্ডেশ্যনটো ইয়াৰ প্ৰাইচ হৈছে 160 হয় আৰু এইটো মই অফাৰত পাইছিলোঁ 120 খুব এটা ভাল হয় এইটো ফাউণ্ডেশ্যনটো আৰু এইটো এনেকুৱা ধৰণৰ হয় এনেকৈ উলিয়াব লাগে আৰু অকণমান লৈ ল'লে পৰি যায় খুব ধুনীয়া হয় মই ইউজ কৰি ভাল পাইছোঁ আপোনালোকে ইউজ কৰি চাব পাৰে মোৰ ছেকেণ্ড প্ৰডাক্টটো হৈছে গুড ভাইবছৰ এটা ক্লিনজিং লোশ্যন হয় মইশ্চাৰাইজিং মেকআপ ক্লিনজিং লোশ্যন হয় এইটো খুব ভাল হয় আপোনালোকে দেখিছে আধা শেষ হৈছে মই লগাইছোঁ এইটো খুব ভাল হয় গ্ৰীণ টি হয় যিহেতুকে আমি সকলোৱে জানো গ্ৰীণ টি আমাৰ ছালৰ বাবে খুবেই ভাল হয় এইটো মই ইউজ কৰিছোঁ কাৰণ মোৰ গালত বহুত পিম্পল উঠিছিলে নতুনকৈ আগতে মোৰ কেতিয়াও পিম্পল উঠা নাছিলে এনে ছালৰ সমস্যা আছিলে কিন্তু মোৰ পিম্পল উঠিছিলে মই এইটো ইউজ কৰিছোঁ আৰু ব্যৱহাৰ কৰি মই খুব ভাল পাইছোঁ আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব পাৰে খুব ভাল হয় আৰু ইয়াৰ দামটো বেছি নহয় 199 হয় কিন্তু যিহেতুকে পাৰ্পলত কিবা নহয় কিবা অফাৰ চলিয়ে থাকে তো অফাৰত আপোনালোকে পাই যাব 140 মানত পাই যাব আৰু মোৰ থাৰ্ড প্ৰডাক্টটো হৈছে এটা টোনাৰ হয় এইটো হয় গ্ৰীণ টিৰ টোনাৰ হয় গ্ৰীণ টি গ্লো টোনাৰ গুড ভাইবছ এটা লিখাই আছে যিহেতুকে গ্ৰীণ টি আমাৰ ছালৰ বাবে খুবেই ভাল আচলতে মই এইকেইটা নতুনকৈ ব্যৱহাৰ কৰিব লৈছোঁ গ্ৰীণ টিৰ বস্তু কাৰণ মোৰ নতুনকৈ পিম্পলছৰ সমস্যা হৈছে সেইবাবে এইটো মই ইউজ কৰি আছোঁ এইটো খুব ভাল হয় আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে এইটোৰ দাম হৈছে 195 আৰু এইটো মই ডিছকাউণ্টতে পাইছোঁ কাৰণ সকলোৱে জানে পাৰ্পলত কিবা নহয় কিবা ডিছকাউণ্ট চলিয়ে থাকে তো এইটো ব্যৱহাৰ কৰি চাব পাৰে আৰু স্প্ৰেও খুব বেছি স্প্ৰে নহয় অলপ লগালে ধুনীয়াকৈ স্প্ৰে হয় বা বহুত বেছিকৈও নপৰে তো এইটো ইউজ কৰি চাব পাৰে ফ'ৰ্থ প্ৰডাক্টটো হৈছে এটা পাৰ্পলৰ মিনিজ লিপষ্টিক হয় এইটো লিকুইড লিপষ্টিক হয় আচলতে মই ইমান সৰু বুলি হ'ব বুলি ভবা নাছিলোঁ ফটোত যেতিয়া চাইছিলোঁ অকণমান ডাঙৰ দেখিছিলোঁ কিন্তু কালাৰটো খুবেই ধুনীয়া হয় এনেকুৱা এটা পেকেজিঙত আহে এইটো মিনিজ পাৰ্পল মিনিজ হয় এইটো কালাৰটো খুবেই ধুনীয়া হয় খুব ধুনীয়া এটা কালাৰ হয় কিন্তু মই যেতিয়া ফটোত দেখিছিলোঁ ইমান সৰু বুলি ভবা নাছিলোঁ কিন্তু যেতিয়া আহিছে তেতিয়া গম পালোঁ খুব সৰু হয় এইটো কালাৰ এইটো চব খুব ধুনীয়া এটা কালাৰ হয় যিটো পাৰ্পল এটা কালাৰ আছে সেই কালাৰটো হয় লগালে খুব ধুনীয়া লাগে এই কালাৰটো মোৰ খুব ভাল লাগিছিলে সেইবাবে এইটো মই অৰ্ডাৰ কৰিছিলোঁ আৰু এইটো অফাৰত আছিলে অফাৰত 170 আছিলে এইটো মই অফাৰত 140 মানত পালোঁ নেকি এইটো মই লৈছোঁ কিন্তু এইটো যদিও সৰু হয় মানে মোৰ বহুত ভাল লাগিলে এই কালাৰটো এইটো ল'লে ল'ব পাৰে আপোনালোকে এই কালাৰটো খুব ধুনীয়া কালাৰ হয় এইটো কালাৰ আৰু মোৰ ছেকেণ্ড লিপষ্টিকটো হৈছে NY এইটো এটা লিপষ্টিক অৰ্ডাৰ কৰিছিলোঁ মই লাইট ৰেড আৰু পিংকৰ নিচিনা হয় কিন্তু খুব ধুনীয়া হয় এই কালাৰটো মই নাম্বাৰটো কৈ দিছোঁ নাম্বাৰটো 1 হয় NY বাৰ হয় এইটো কালাৰ এইটো অকণমান লাইট ৰেডৰ নিচিনা হয় ধুনীয়া হয় এই কালাৰটো বাহিৰত ওলাই গ'লে গৰমত অলপ এই ধৰণৰ কালাৰ লগালে খুব ভাল লাগে এই কালাৰটো খুব ভাল লাগিলে মোৰ সেইবাবে এইটো অৰ্ডাৰ কৰিছিলোঁ আৰু এইটো নাম্বাৰটো হৈছে 1 পাৰ্পলত আছে আপোনালোকে চাই ল'ব পাৰিব যিহেতুকে তাত চলি আছে অফাৰ আৰু মোৰ ছেকেণ্ডটো হৈছে এইটো
ডাৰ্ক ৰেড হয় কিন্তু কেমেৰাত লাইট ৰেড টাইপ আহিছে কিন্তু চকলেট ৰেড আছে সেই ৰেডটো এইটো এইটো ধুনীয়া হয় কালাৰটো মই দেখুৱাই দিছোঁ অকণমান এইটো কালাৰটো এইটো খুব ধুনীয়া হয় কালাৰটো মই মোৰ গোটেইকেইটা কালাৰে ভাল আহিছিলে যিহেতুকে এটাৰ লগত এটা ফ্ৰী আছিলে সেইবোৰ মই অৰ্ডাৰ কৰিছিলোঁ এইটো নাম্বাৰ 5 হয় আৰু এইকেইটা 80 रुपीसকে হয় এইকেইটা খালি মিনিটো সেইটো 160 আছিলে সেইটো 120 হৈছে আৰু এটাৰ লগত এটা ফ্ৰী আছিলে যেনেকৈ এতিয়া ফেষ্টিভ সিজন চলি আছে আৰু এইটো কালাৰ অকণমান একে আহিলে এই দুটা কালাৰ মোৰ অকণমান একে আহিলে অকণমান লাইট ৰেড আৰু চকলেটি টাইপ এইটো ডাৰ্ক আৰু এইটো অকণমান লাইট এইটো কালাৰ এইটো মই দেখুৱাই দিছোঁ এইটো কালাৰ এইটো খুব ধুনীয়া হয় খুব ভাল লাগে লগাই পেলাই সকলোৱে কিনিব পাৰে যদি মই ডেছক্ৰিপশ্যন বক্সত লিংক এটা আছে তেতিয়াহ'লে মই দি দিম যেনেকৈ পাৰ্পলত কিবা নহয় কিবা অফাৰ চলিয়ে থাকে তো আপোনালোকে চাই ল'ব পাৰিব আজিলৈ ইমানে আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ ইমানেই ধন্যবাদ